হেল্ল' গাইজ, আজি দুপৰীয়াৰ সাজত মই ভাবিলোঁ অকণমান চিকেন আছিলে তাকে বনাওঁ বুলি, মানে দেশী চিকেন, ঘৰৰে কুকুৰা। আৰু দেখিছে তাৰ কাৰণে মই অকণমান তেল দিছোঁ। তেল দিয়াৰ পিছতেই তাত তেলখিনি গৰম হোৱাৰ পিছত মই তাত পিঁয়াজ দুটা দি দিছোঁ সৰু সৰু, আৰু নহৰু আদা বটাও দি দিছোঁ। লগতে দুটা শুকান জলকীয়াও দি দিছোঁ, ঘৰতে শুকুৱাই থোৱা জলকীয়া। সেইখিনি অকণমান ৰঙচুৱা পৰাৰ পিছতেই মই তাত দি দিম এতিয়া অকণমান হালধি আৰু অলপ কাশ্মীৰী লাল মিৰ্চ। কাশ্মীৰী লাল মিৰ্চ দিলে যিহেতু তেলত ৰঙা হয় অকণমান মাংসখিনি। আৰু লগে লগে মই দি দিছোঁ তাত চিকেনখিনি, মানে লোকেল কুকুৰাখিনি। আৰু এয়া অকণমান লৰাই থাকি দেখিছেনে নিমখ দি দিছোঁ। আৰু নিমখ দিয়াৰ পিছতেই এয়া আমাৰ ধুন খেলি আছে, গাজৰ এটা পালে হাতত খুব খেলিছেহি। এনেদৰেই ঢাকোন এৰুৱাই বাৰে বাৰে মই মাংসখিনি লৰাই আছোঁ। আৰু লগতে অলপ তাত দি দিছোঁ মিট মছলা আৰু গৰম মছলা অকণমান। তাৰপিছত তাত এটা সৰু আলু কাটি দিছোঁ। এয়া মাংসখিনি আকৌ লৰাইছোঁ। লৰাই থকাৰ পিছতেই আলু দিয়াৰ পিছতেই মই তাত দি দিছোঁ বেঙেনা, মানে বেঙেনা আৰু আলু একেলগতে দিছোঁ বুলিয়ে ক'ব পাৰি প্ৰায়। আৰু সেইখিনি 15-20 মিনিটমান মই এনেদৰেই লৰাই সিজাই থাকি, মানে পানীটো দিয়া নাই সেইকাৰণে লৰাই থাকিব লাগিব। সেয়া দেখিছে হৈ গ'ল ৰেডি। 15-20 মিনিটৰ পিছতে মোৰ